Hey guys, স্বাগতম to জ্যোতিষৰ গেলেব্ৰক। যোৱাকালি গৈছিলোঁ খেলা চাবলৈ, তো খেলা চাবলৈ গৈ তাৰমানে কি হ'ল, এটা বস্তুটো লৈ আনিব লাগিব। খেলা চাবলৈ গৈছিলোঁ সেই ৰাতিখন, সেই নিয়াৰত তিতি গৈছিলোঁ। তো যাই চৰ্দি আৰু অলপমান জ্বৰ ভাৱটো হৈ আছে। তো সেইকাৰণে এই ভিডিঅ'টো দিব পৰা নাই। বৰ্তমান এডিটিং কৰাৰ অসুবিধা হৈ আছে, তাৰমানে নাকৰ পৰা এনেকৈ বঢ়িয়াকৈ ওলাই আহে, তাৰমানে চৰ্দি লাগি আছে তো তথাপিও আপোনালোকৰ বাবে এইখিনি কৰি আছোঁ আৰু। ভিডিঅ'টো চাওক সম্পূৰ্ণকৈ। মই তাতে যাই কেনে আৰু ভালকৈ ব্লগিং কৰা নাই। দুটা চাৰিটা পাঁচটা যেনেকৈ পাৰোঁ তেনেকৈ তাৰমানে ফুটবল খেলাই হওক, নাচাই হওক, গায়কে গান গোৱাই হওক, সেইখিনি মিলাই কেনে দি দিছোঁ। আপোনালোকে চাই ল'ব আৰু।
ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু 1K টো ফটাফট জল্দিকৈ কৰি দিব আৰু তো আপোনালোকৰ সহায়ে মোক যাতে আগুৱাই তুলি নিয়ে। ধন্যবাদ, বাই বাই, জয় আই অসম।